हाय फ्रेंड की खबर आपनालोকৰ निश्चय ভালে আছে আমাৰো ভালে সকলোকে নমস্কাৰ জনাই মৌপিয়া ব্লগলৈ স্বাগতম জনাইছো আজি হল লক্ষী পূজা উপলক্ষে সকলোকে ইয়াৰ শুভেচ্ছা জনাইছো আৰু এই ফিল্মা মৌপিয়া খেলি আছে মন ডেন্স খাই আছে আজিনো লক্ষী পূজা আমাৰ ঘৰত কেনেকৈ পালন কৰোঁ সেইবোৰ সকলোবোৰ আপোনালোকক দেখাম বেছি ডাঙৰকৈ নহয় সৰু সুৰাকৈ এনে নিয়ম এটা কৰি থব আপোনালোকক দেখাই আছো আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকক যিসকলে মোৰ ভিডিঅ' চাই থাকে তেওঁলোকে লাইক কৰি দিব আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাইছে তেওঁলোকে লাইক আৰু সাবস্ক্ৰাইব কৰি দিব এইফালে আমাৰ এই মৌপিয়া ধুনীয়াকৈ খেলি আছে জেমছ খাই আছে জেমছ দেখাই দিয়া এই জেমছ খাই আছে জেমছ খাই ভাল পায় ন ভাল পোৱা গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক কৈ দিয়া এইফালে আমাৰ দোকানলৈ গৈ আছে আজি লক্ষী পূজা ভাত নেখাওঁ কিবা আনিব গৈছে আটা আনিবলৈ গৈ আছে এখেতে দোকানলৈ সকলোৱে চাগে লক্ষী পূজাৰ দিনা ভাত নেখায়ে আমাৰ ৰাতি যিহেতু শৰাই দিব সেইকাৰণে আমি ভাত নেখাওঁ দিনত ৰুটি খাম এয়া মৌপিয়া খেলি আছে দৌৰি এইফালে হা চেণ্ডেল পিন্ধা নাই যে এইফালে আমাৰ এয়া দুজোপা নাৰিকল আছে যোৱা বছৰ নহয় তাৰ আগৰ বছৰ মই যেতিয়া প্ৰথম আহিছিলোঁ তেতিয়া দুঠুক নাৰিকল লাগিছিলে তাৰে মানে চুৰ গোটেইখিনিয়ে চুৰ হৈ গ'ল যোৱা বছৰ নাই হোৱা এইবছৰ আকৌ মানে চুৰ হয় বুলি 12টা মানলৈকে থাকিব লাগিব 12টা এটালৈকে বহি থাকিব লাগিব কি লৈছা কিয় লৈছা সকলোৰে বেলেগ বেলেগ নিয়ম আছে চুৰ বুলি নহয় আৰু মানে নিয়ম আৰু তেনেকুৱা এটা নিয়ম আছে বোলে আমাৰ যেনেকৈ মাঘৰ বিহুত চুৰ কৰা নিয়ম আছে তেনেকুৱা আৰু অলপ ভালকৈ ৰাতি ৰখীয়া দি পেলাই চাব লাগিব যোৱাবাৰ 12টা বজালৈকে আছিলোঁ ৰাতি তথাপিও চুৰ হৈ গ'ল এই দে হাই কৰি দিয়া হাই কি লৈ আছা হে বেটাৰী লৈ আছা মুখত নুসুমিয়াবা দেই এই আমাৰ পায়স হৈ আছে লক্ষী পূজাৰ কাৰণে আৰু মায়ে বনাই আছে বাই বাই কৈ দিয়া বাই কৈ দিয়া পায়স খাবা নে নোখোৱা হা হৰি কৰিবা হা এইয়া পায়স বনাই আছে এইফালে আমাৰ মৌপিয়া ৰাস্তালৈ যাব লৈছে ৰাস্তাত নিনিবা আবেলি সময় আবেলি মানে এতিয়া 5টাই বাজিব আৰু এইফালে মৌপিয়া দেউতাকৰ লগত লাগি আছে এবাৰ নাৰিকল কি হ'ব নাৰিকল না দিব নোৱাৰা আমাৰ টিং দিয়া আছে ন হ'লেও দেখোন লৈ গৈছিলে যোৱাবাৰ তাৰ আগৰবাৰ এইবাৰ যোৱাবাৰহে টিং দিছোঁ এবাৰ ৰাতি কেইটালৈকে থাকিবা যোৱাবাৰ আমি আছিলোঁ 1টামান বজালৈকে সাৰ পাই আছিলোঁ 3টা বজাত নাৰিকল লৈ ফুট এবাৰ আৰু 12টামান বজাত এইবাৰ মা পৰি থাকিব মাও দেউতা পৰি থাকিব আমিতো পৰি থাকোঁ ধুনীয়াকৈ মৌপিয়া আৰু মই ইয়াত বহুতে দিনতেই শৰাই দিছে মানে আজি ৰাতিও গ্ৰহণ লগা কথা আছে চন্দ্ৰগ্ৰহণ লাগিব আজি ৰাতি 1টা বজাৰ পৰা লাগিব ন চন্দ্ৰগ্ৰহণ 1:15 মানৰ পৰা লাগিব বুলি কৈ আছে আমাক সন্ধিয়া দিব শৰাই মায়ে ধুনীয়াকৈ শৰাই যোগাৰ কৰি আছে ধুনীয়াকৈ কল কমলা এইবোৰ কাটি আছে আপোনালোকক দেখাম অলপ এয়া মই মন্দিৰলৈ আহিলোঁ লক্ষী পূজা আয়োজন কৰি আছে এয়া আমাৰ প্ৰেচিডেণ্ট কিবা এটা কৈ দিয়ক লক্ষী পূজাৰ হৈ কিবা এটা কৈ দিয়ক এতিয়া আমি আজি লক্ষী পূজা কৰি সকলোকে নিমন্ত্ৰণ কৰা হ'ল আহিলেই হ'ল এই উত্তম দা বহি আছে লক্ষী মা মূৰ্তি ইয়াত ধুনীয়াকৈ ৰখা হৈছে পূজা যা যোগাৰ হৈ আছে এইফালে আমি প্ৰসাদ খাই আছোঁ
চামা এফালে দেখাই দিয়া দেখিছে দেখিছে দাঙিব নালাগে কৰিব দিয়া আমাৰ ধুনীয়াকৈ প্ৰসাদ খাই কৰি হৈ গ'ল লক্ষী পূজা ভাঙিলে প্ৰসাদ খালোঁ এইফালে মৌপিয়া ভাঙিলে এইফালে আমাৰ দেউতাৰ গা ভাল নহয় ভৰি বিষ হৈ আছে ঠাণ্ডা পৰিছে যে অলপ ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰি দিওঁ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ তেতিয়াহ'লে বাই 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 দি দিয়ক দেউতা বাই 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 দি দিয়া Bye bye.